আমাৰ ডিয়ান সাপোৰ্ট ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। জিঅ' সিম ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ ওলাইছে। ভাল খবৰটো হৈছে আপোনাৰ যদি ডাটা শেষ হৈ যায়, MB শেষ হৈ যায়, তেতিয়া আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই। জিঅ'ই আপোনাক এটা ভাল খবৰ দিছে। সেই ভাল খবৰটো হৈছে যদি আপোনাৰ নেট শেষ হৈ যায়, তেতিয়া আপুনি 1 GB কৈ 5 বাৰ আপুনি ফ্ৰীত 1 GB কৈ ডাটা পাব পাৰে। সেই ডাটা পাবৰ বাবে আপুনি প্ৰথমে মাই জিঅ' এপ অ'পেন কৰিব। মাই জিঅ' এপ অ'পেন কৰাৰ লগে লগে আপোনালৈ এনেকুৱা এটা আহিব আৰু ইয়াত অহাৰ লগে লগে আপুনি 3 ডটত এটা ক্লিক কৰিব। 3 ডটত ক্লিক কৰাৰ লগে লগে আপুনি ইমাৰ্জেঞ্চি ডাটা লোন ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ অন্য এটা পেজলৈ লৈ যাব। ইমাৰ্জেঞ্চি ডাটা লোন ইয়াত আহিব। ইয়াত আহি পৰিছে আপুনি 1 GB ইয়াত লিখা আছে when you run out of data and cannot recharge immediately। আপোনাৰ যদি ডাটা শেষ হৈ যায় আপুনি ইমিডিয়েটলি ৰিচাৰ্জ কৰিব পাৰে। জিঅ' এল'জ টু ব্ৰ' আপ টু 5 বাউচাৰ আপোনাক 5 বাৰকৈ ফ্ৰী দিয়া হ'ব, যাৰ 11 টকাকৈ ৰিচাৰ্জ আপুনি যদি ভৰাব বিচাৰে 11 টকা দিব লাগিব, কিন্তু ইয়াত একেবাৰে 1 টকাও দিব নালাগে, আপোনাক একেবাৰে ফ্ৰী দিছে। সেইকাৰণে আপুনি প্ৰচেছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত আছে গেট ইমাৰ্জেঞ্চি ডাটা, আপুনি গেট ইমাৰ্জেঞ্চিত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত লিখা আছে এক্টিভ নাও, আপুনি এক্টিভ নাওত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আহি পৰিছে 1 GB ডাটা ষ্টিল এক্টিভ প্লেন, আপোনাৰ একেবাৰে ছাবমিট হৈ গৈছে, আপুনি ছাবমিটত ক্লিক কৰি দিব। আপুনি এনেকুৱাকৈ 5 বাৰকৈ ফ্ৰী ডাটা পাব পাৰে, 1 GB কৈ 5 বাৰকৈ। গতিকে আপোনাৰ এটা এইটো ভাল খবৰ। গতিকে আমাৰ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে তেতিয়া এটা লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আমাৰ এই ভিডিঅ' চোৱাৰ বাবে আপোনাক